উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ কাঠপাৰাত মাৰপিটৰ ঘটনা। দোকানত চাহ খাবলৈ যাওঁতে দুৰ্বৃত্তৰ আক্ৰমণ। খাইৰুল বাছাৰ এগৰাকী প্ৰধান শিক্ষক লগতে আক্ৰমণৰ বলি পুত্ৰ নেকিবউদ্দিন। কাঠপাৰা গাঁৱৰ শিক্ষক খাইৰুল বাছাৰক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ একাংশৰ। বজাৰত চাহ খাবলৈ যাওঁতে আক্ৰমণ কৰাৰ অভিযোগ। শিক্ষক খাইৰুল বাছাৰ পৰোক্ষভাৱে কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল। আক্ৰমণত আঘাতপ্ৰাপ্ত হয় শিক্ষক খাইৰুল বাছাৰ সহ পুত্ৰ নেকিবউদ্দিন। ঘটনা মানে আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত মই এটা দোকানত চাহ খাবলৈ বহিছোঁ। সেই সময়তে ৰফিকুল ইছলাম নামৰ ল'ৰা এটাই আহি মোক মানে নানান ধৰণৰ কথা বতৰা কৈছে। মই কিবা কাম বেলেগ ৰাজনীতিত জড়িত হৈ আছোঁ বুলি এনেই মিছা তৰ্ক কৰিছোঁ। পিছত মই তৰ্কত লিপ্ত নহয় মই দোকানৰ পৰা ওলাই গুচি আহি আছোঁ। পিছতে আৰু 10-15জন মানুহ এই ৰফিকুল বোলা ল'ৰাটোৱে লগত লৈ আহি মোক মানে আক্ৰমণ কৰিছে। কোনে কোনে আক্ৰমণ কৰিছে চিনাক্ত কৰিব পাৰিছে? চিনাক্ত মানে এটা পাইছোঁ, ৰফিকুল ইছলাম, জমিৰ উদ্দিন, আৰু এটা হ'ল ছাইদুল ইছলাম, আৰু এজন হ'ল বাবুল ইছলাম। তেওঁলোকৰ ঘৰ ক'ত? তেওঁলোকৰ ঘৰ চবৰে কাঠপাৰাই। চবৰে ঘৰ কাঠপাৰা। মই সেইখিনিহে চিনি পাইছোঁ। দোকানত বহুত মানুহ আছিলে। দোকানত মই চাহ খাবলৈ বহিছিলোঁ। ঘটনাটো ইমানেই। তাৰপিছত মোৰ ল'ৰাটো মোক দেখি ইহঁতে আক্ৰমণ কৰা আৰম্ভ যেতিয়া কৰিছে তেতিয়া মোৰ ল'ৰাটো গম পাই মোৰ ল'ৰাটো মোক বচাবলৈ আহিছিল। তেতিয়া মোৰ ল'ৰাটোক অত্যন্তভাৱে মাৰপিট কৰিছে। মাৰপিট সেইকেইটাই কৰিছে, লগতে আৰু বহুত ল'ৰা লৈ আহিছে। তেওঁলোকে আৰক্ষীক অৱগত কৰাইছে? আৰক্ষীক ইতিমধ্যে অৱগত কৰাম বুলি ভাবিছোঁ। জাৰখন লিখিবলৈ দিছোঁ। আজি আৰক্ষীক ইতিমধ্যে আইনৰ পৰা কি বিচাৰে আপুনি? আইনৰ পৰা ন্যায় বিচাৰিছোঁ। মইতো কোনো অন্যায় কৰা নাই। মই দোকানত চাহ খাবলৈ বহিছোঁ। চাহৰ দোকানত বহি মই বেলেগ কিবা ৰাজনীতিৰ কথা পাতিব পাৰি নেকি? তাৰপিছত মই যিটো ঘৰত গাড়ী থৈ গৈছিলোঁ সেই ঘৰলৈ গুচি আহিছোঁ। সেই ঘৰৰ ওচৰতে আহি সেই ঘৰৰ চোতালতে মোক এনেকৈ আক্ৰমণ কৰিছে। ল'ৰাটো দৌৰি আহিছে, ল'ৰাটোক মাৰপিট কৰিছে। খুব বেছি ধৰণৰ মাৰপিট কৰিছে। এটেম্প টু মাৰ্ডাৰ কৰিছে তেওঁলোকে মাৰিব বিচাৰিছিলে যে ল'ৰাটোক মই মাৰি পেলাম, নহ'লে মোকেই মাৰি পেলাম, এনেকুৱা এটা প্লেন লৈ আহিছে তেওঁলোকে। আহি পেলাই এইখিনি কাম কৰিছে। তাৰপিছত আমি ঘৰলৈ আহিছোঁ। এজাহাৰ দাখিল কৰিম এইমাত্ৰ লিখি আছোঁ এজাহাৰ।